হেল্ল' গাইজ, আজি হ'ল 21 তাৰিখ আৰু আজি আমি স্পেচিয়েলকৈ খাবলৈ লৈছোঁ। মানে আমাৰ কাৰণে সেইটো বহুত স্পেচিয়েল পঁইতা ভাত। মানে পঁইতা ভাত এইবছৰ ফাৰ্ষ্ট খাম ন। বিহুৰ দিনাখন অকণমান খাইছিলোঁ, এতিয়া খাম আমি পঁইতা ভাত। পঁইতা ভাত দেখাম, পঁইতা ভাত পঁইতা ভাত পঁইতা ভাত এইফালে ভাজি বনি আছে। এইবোৰ মানে পূৰা লাইটটো দিলেহে হ'ব। টাইম নাই মোৰ এনে পঁইতা ভাতৰ কাৰণে পূৰা ভাজি হৈ আছে। লাইটটো জ্বলি থাকিবলৈ হৈছে পঁইতা ভাত পূৰা টেঙা টেঙা গোন্ধাই আছে। আজি পঁইতা ভাত খাই মানে সদায় খাব নোৱাৰি, বহুত দিনত খালে খালি ভাল লাগে। পঁইতা ভাত পঁইতা ভাত খাবলৈ আলু ভাজি বনাই আছে। তাৰপৰা এতিয়া পঁইতা ভাতৰ লগত মানে মোৰ ওচৰত চানা আছে নি চাওঁ, সেই বেগত ভৰাই থৈছোঁ। বেগটো উলিয়াই লওঁ, তাৰপৰা চানা আছে নি চাওঁ যদি আছে। মানে টাইম নাই মোৰ এয়া ভাজি বনাই হৈ গ'ল। সেইফালে এইবোৰ লৈ লৈছে নিজে নিজে। এতিয়া মই চানাটো পিঁয়াজ চিয়াজ দি কুটি লওঁ ধুনীয়াকৈ। পিঁয়াজ কাটি লওঁ পটাপট। পূৰা জলদি ধুব লাগে পিঁয়াজ এটা কাটি নিজে নিজে কাটি লোৱা। তই আকৌ পঁইতা ভাতৰ লগত আকৌ হেৰি সাজ খোৱা অভ্যাস আছে ন? কাপতে সাজ আছে, খাওঁ যদি খাব পাৰিবি। তই আজিকালিনো ক'ত সাজ খাবি, ধনী হ'লি নহয় আজিকালি আৰু RS খাওঁহে আৰু। তাৰপৰা এইফালে সেইবোৰে খাওঁ। ক'ত তই এইবোৰ হেৰি খাবি, আমাৰ গাঁৱলীয়া সাজটো খাবি হয় নাই ৰাইজ? ক'ত গাঁৱলীয়া সাজ খাব? আজিকালি হেৰি এটা ওলাইছে মোৰ, ৱাইন শ্বপত সাজ বুলি এটা ওলাইছে নহয়। মদৰ বটল ওলাইছে ন সাজ বুলি। 1200 টকা লয় ফুলটো। কোৱাৰ্টাৰটো 300 টকা পৰিব, তই খাব পাৰিবি। 300 টকাটো যোগ্যতা আছে। ঘৰত নহয় ডেইলি হয় নাই? কিনো নাম্বাৰ 1 খাই থকাতকৈ 3টা নাম্বাৰ 1 বুলি এটা খাই দিবি না। চাকৰি দে ল বা তই দেখোন গোটেই ভাততে গোটেইগাল মিলাই ল'লি। জলকীয়া ধেৰ খাব নোৱাৰোঁ, তথাপিতো এটা দিলোঁ আৰু। মানে মোক নপৰিলেও ভাল নালাগে, পৰিলেও ভাল নালাগে। পৰা চফা কৰি লওঁ পটাপট। টেঙা চেটি কাটি দিওঁ। কাটিব নোৱাৰিছোঁ মই। হৈ গ'ল তাকে চানাই এনেকৈ মিলি খাই আৰু। তাৰপৰা পঁইতা ভাত সদায় আকৌ হেৰিয়তহে ল'ব লাগে, গামলাত খাই ভাল লাগে বোলে। লোৱা আৰু পটাপট পঁইতা ভাত দি যায় এইপিনে সিজা মই খালী কৰি দিছোঁ একেবাৰে। চুচি নাখাবি অ', বৰষুণ দিব হৈছে আৰু। লৈ লওঁ ধুনীয়াকৈ পঁইতা ভাত। এনেই পঁইতা ভাত খোৱা নাই আকৌ, এতিয়া আনাই মাটি ভৰাবলৈ কৈছে। পঁইতা ভাত এনেই নাই খোৱা আমাক, ইমান সোনকালে আজি যে ভাত দিছে কাৰণটো তই জানো না? এতিয়া গোটেই তোক কাম কৰাব গোটেইখন দিনটো, এনেই সোনকালে ভাত দিয়া নাই। মোৰ চুৰিখন ইয়াত থৈ দিওঁ। জানো তাৰপৰা থৈ দিওঁ টেঙাডোখৰ। তাৰপৰা নিমখ এটা পাতি লওঁ। ভাজি খাবলৈ মোৰ প্লেট নাই। কিহত খাম প্লেটখন দে। প্লেটখনো কিবা কিবি হৈছে নাজানো আৰু ক'ত খাওঁ ভাজি। এই বিচাৰিয়ে পোৱা নাই যে ভাজি খাবলৈ মই। কাঁহৰ বাতিত লৈ লৈছোঁ। এখন থাকক অকণমান ভাজি পেলাই দিব, মাংস খাব নালাগে। লৈ চানা নিজে লৈ ল। কুকুৰক ভাত দিবলৈ আমি নিজে আগতে খোৱা নাই, এতিয়া পঁইতা ভাত খাবলৈ আছে। তাৰপৰাহে কুকুৰৰ কথা ভাবিম, আগতে নিজে খাই লওঁ। পূৰা পঁইতা ভাত এনেকৈ সানিবি আৰু তাৰপৰা ভাজি অকণমান ল'বি,
এইডোখৰত তাৰপৰা আকৌ এয়া হেৰি অকণ বুট অকণমান ল'বি তাৰপৰা এনেকৈ মোহাৰি দিয় মাৰি দিয়া গাইজ গম পায় না আমাৰ ঘৰত ইমান সোনকালে ভাত খাবলৈ দিয়ে কাৰণটো আপোনালোকে গম পালে মানে আমাক সোনকালে ঘৰত ভাত খাবলৈ নিদিয়ে শুনিব নি আকৌ শুনিব নি আহিছে নেকি বহু আহিলে বাহিৰত কওঁগৈ বাহিৰত গম পাই না আমাৰ ঘৰত ইমান সোনকালে ভাত খাবলৈ দিয়া কাৰণটো মানে আজি মই বাহিৰত গৈ বহি মই মোবাইল টিপি আছিলোঁ মোক ক'লে মানে ভাত খাবলৈ হ'ল বুলি মানে মই ভাবিছিলোঁ গৰম ভাত দিব গৈ দেখিছোঁ পঁইতা ভাত দেখিছোঁ বুলি এটা ব্লগে বনালোঁ পঁইতা ভাত খোৱা ব্লগটো বনালোঁ ঠিকেই খালি মানে এতিয়া কৈছে পঁইতা ভাত খাই লোৱাৰ পিছত বোলে তহঁতি ধুনীয়াকৈ বোলে আমাৰ বোলে এই অকণমান মানে গলিটো আছে দুটা ঘৰ জন হৈছে এনেকুৱা গলিটোত বোলে নিগনিয়ে কিবা খাই আছে মানে মাটিবোৰ খান্দি পেলাইছে এতিয়া মাটি ভৰা তেতিয়াহে গম পালোঁ ভাত খাবলৈ দিয়া কাৰণটো এইটো ভিতৰত শুনিব বুলি বাহিৰত কৈছিলোঁ এতিয়া ক'ত মই ক'বলৈ জেগাই নাই এনে গোটেই আলিয়ে গাড়ী গৈ থাকে ক'বগৈ নোৱাৰো গোটেই গাড়ী মাতি ওলায় সেয়ে ভাবিলোঁ এতিয়া ভাত খোৱা কাৰণটো কি ইমান সোনকালে ভাত নিদিয়ে আমাৰ ঘৰত আপোনালোকে গম পায় নাজানো আমাক ইমান সোনকালে ভাত দিয়া হেৰিয়ে নাই আজি দি দিলে এতিয়া কাম কৰ আৰু বোলক কামকে অকণমান কৰি লওঁ উপায় নাই গাইজ ঘৰত সোনকালে ভাত খাবলৈ দিলেও ভয় আকৌ দেৰিকৈ খাবলৈ দিলেও ভয় মানে নিদিবই বুলি কি যে কৰিব আৰু একদম এনেকুৱা হৈ গৈছে ন মোৰ ভাৱ আপোনালোকে মোৰ অৱস্থাটো দেখি বেয়া লাগি গৈছে নিজৰে বেয়া লাগিছে আৰু গতিকে মই ভিতৰত কোনহঁত মাটি ভৰাব লাগে দেখাই দিব ৰ'ব আপোনালোকে গৈ ইয়াত ভৰাব লাগিব এইখিনিলৈ গুৰিখিনিলৈ কোনে মাটি ভৰাই দিব এইডোখৰতে অলপ ভৰাম আৰু এইডোখৰলৈকে দুইজনীয়ে খান্দি খতম কৰিব আমি কোনে ভৰাই দিব পঁইতা ভাত খাই মানে এতিয়া কাম কৰিব খালেও আপদে কাম কৰিবলগীয়া আছে ভৰা আমি একদম ধৰি কেলা মোক তহঁতি কাম কৰি আছ দেই লাজ লাগিছে গাড়ী এখনো যোৱা নাই ন এখন গাড়ী গৈছে এনেই হ'লেও গাড়ীখনক মাতি দিব লাগে দেখিছে না পূৰা ৰাস্তা কেনেকুৱা ইয়া একদম চব খোলাইন যাওক সেই মাত দিব লাগে তেতিয়া গম পাব আমি কি কৰোঁ গম পায় না আমিও মানে এনেকৈ আলিত বহি থাকিলে কিবা এটা কৰি থাকিলে মানে কেতিয়াবা মানুহবোৰ দেখিলে মানে এনেকৈ মাতি দিওঁ ডাক ক'ৰ পৰা আহিলে ডাক ক'লৈ যায় সেনেকৈ মাতি দিওঁ তেতিয়া মানে মানুহে ভাবে চাগে ই মোক মাতি দিলে যে এই মোক ক'ৰবাত চিনি পায় নি ক'ত দেখে সেনেকৈ মানুহে ভাবে বুলি ভাবোঁ আৰু আমি তথাপিও সেনেকৈ মানে মাতি দিওঁ আৰু আজি আমি পঁইতা ভাতটো মানে খালোঁ আমি আলু ভাজিয়ে চানাই খালি আপোনালোকে খাই চাব পঁইতা ভাতটো হ'ল হেৰিয়ে গৰৈ মাছৰ পিটিকা এতিয়া গৰৈ মাছ নাই নহ'লেতো পিটিকা বনাই খালে গৰৈ মাছৰ পিটিকাই পঁইতা ভাতে খাই বহুত ভাল লাগে মই যোৱা বছৰ খাইছোঁ এইবছৰ খাম খালি এতিয়ালৈকে গৰৈ মাছ পোৱা নাই তোমালোকে যদি পোৱা গৰৈ মাছৰ পিটিকাই খাই চাব আপোনালোকে গাইজ তাৰপৰা ক'ব দেই কমেণ্ট কৰি কেনেকুৱা লাগিলে এই বাই গাইজ নহ'লে যদি এতিয়া মই যদি কাম চাম নকৰোঁ আমাক মানে ঘৰৰ পৰা খেদাব সেইকাৰণে ভিডিঅ' বনাই থ'বলৈ ইয়াতে ভিডিঅ'টো সামৰণি কৰিছোঁ যদি ভিডিঅ'টো চাইনো কি ভাল পালে একো কিবা লাইক এটা কৰি থৈ যাবগৈ হ'ব দিয়ক বাই